অনুভৱীয়া তোমাৰি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত মলে মন। নমস্কাৰ সকলোকে, মই প্ৰীতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? মই ভালে আছোঁ। আৰু আজি বহুত সোনকালে মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। উঠিলোঁ সোনকালে, কাৰণ আজি আমাৰ ঘৰত কৰ্মভাগ আছে। মানে মোৰ আইতাৰ তিথি পৰিছে আজি, সেইটো কাৰণে সোনকালে উঠা হ'ল। কাম বন কৰা হৈ গ'ল বাৰু, গা পাও ধুই ৰেডি, চুলি শুকুৱাই নাই। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিম। বেছি দীঘল নকৰোঁ বাৰু ভিডিঅ'টো, আপোনালোকৰ নিশ্চয় আমনি লাগিব, সেইটো কাৰণে ছুটি কৰিবলৈ চাম যিমানখিনি পাৰোঁ। আৰু আপোনালোকে বেকগ্ৰাউণ্ডত কুকুৰাৰ মাত শুনিছে চাগে, এইটো ইগন'ৰ কৰিব প্লিজ, কাৰণ ৰাতিপুৱাই মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ কাৰণে দাগ দি আছে কুকুৰাই, সেইটো মাফ কৰিব আপোনালোকে। আৰু আজি আইতাৰ তিথিৰ লগতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দেৱৰ তিথি পৰিছে। আৰু দুয়োজনালৈ মই মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। গুৰুজনাৰ তিথিটো নামঘৰত পাতিবই, সকলোৱে নামঘৰত পাতে, নামঘৰত পাতিব। আৰু আইতাৰ তিথি একেলগে পৰিছে। আচলতে আইতাৰ ভাগ্যখন ভাল বুলি ক'ব লাগিব। একদম আগৰ পৰা আইতাৰ তিথিটো সদায় আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দেৱৰ তিথি দিনাখনিয়ে পৰে। ভাল লাগে মনটো বহুত, তেনেকৈ হ'লে সকলোৰে মনটো ভাল লাগিবই, মোৰ বহুত ভাল লাগে। আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাবলৈ মই চেষ্টা কৰিম, বেছি দীঘল নকৰোঁ বাৰু, সেইটো এতিয়াই কৈ দিছোঁ। আৰু কেনে পায় আপোনালোকে জনাব, আৰু মৰম দিব, আশীৰ্বাদ কৰিব। ঠিক আছে, দেখাই যাওঁ আপোনালোকক। আৰু এয়া দেউতাহঁত বজাৰলৈ যাবলৈ লৈছে, একদম ৰাতিপুৱাই ওলাইছে। আৰু মই আগবঢ়াবলৈ আহিছিলোঁ, ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আৰু এয়া মোৰ আইতা হয়, বহুত বছৰৰ আগতেই ঢুকালে, মই সৰু থাকোঁতেই। আৰু সেনেকৈয়ে সাঁচি ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া মই ওলাই ৰেডি, চাদৰ মেখেলা পিন্ধি লৈছোঁ। আৰু ভিডিঅ'টো চাই যাব আপোনালোকে। এইফালে বতৰটো চাওক, কেনেকুৱা অৱস্থা হৈছে, মানে ৰ'দ দিয়া নাছিলে বাৰু, অকণমান ডাৱৰীয়া হৈ আছিলে। আৰু এতিয়া একদম পূৰা বতাহ মাৰিছে, বতাহ মানে ভালকৈ মাৰিছে, গোটেই একদম ক'লা হৈ গৈছে, দেখিছে আপোনালোকে। কি হয় আৰু চাই যাব ভিডিঅ'টো শেষলৈকে।
কুঁহিয়াৰ কাটি মেলি হ'লে প্ৰায়খিনিয়ে হ'ল আৰু এতিয়া এয়া বৰ্তাহঁত বহি আছে চাহ খাবলৈ খালে ভিডিঅ'টো চাই যাব শেষলৈকে পাতকি কি মতে তোৰু গোপাল কি পাল পালিও বাপা পপয় উদিত মৰু ঐ জন্মটো নাথ নবৈৰভ ভকতি পাতকি কি মতে অন্তরে রাম উদ্ধব মনুষ্য শ্রেষ্ঠ দেখা কৃষ্ণে পাশে সজ্জাত হইলা প্রবেশ কৈন্দিও আনি দিব অলংকাৰ পিন্ধিল বস্ত্ৰ বিশেষ apa mantu lalu itu ulai punya hei mantu keliru lalu keliru nanti sini oh hero mau pasang berpan keliru apa saya kau ada ki ada ki ada ki ada ki ada আৰু এয়া বৰ্তাহঁত যাবলৈ ওলালে আৰু আইতাৰ তিথিটো ভালে কুশলে হৈ গ'ল আৰু মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আকৌ আহিম অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই